সকলোলৈ নমস্কাৰ। আমাৰ BTR চৰকাৰৰ 2 বছৰ পূৰ্তি হোৱাৰ একটা শান্তিপূৰ্ণ 2 বছৰ পূৰ্তি হোৱাৰ কাৰণে সকলো BTR-বাসী ৰাইজক মোৰ ফালৰ পৰা মই ধন্যবাদ আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আমি নথৈ আনন্দিত যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যিখিনি চৰকাৰ এতিয়া চলি আছে, আমি বহুতখিনি ক্ষেত্ৰত বহুত ভালভাৱে আমি আগুৱাব পাৰিছোঁ। আৰু বিশেষকৈ মই মোৰ ডিপাৰ্টমেণ্ট যিটো দায়িত্ব পাইছিলোঁ, বিশেষকৈ স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰেনাৰশ্বিপ ডিপাৰ্টমেণ্ট আৰু লগতে আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এই দুটা ডিপাৰ্টমেণ্টৰ যি এটা ভালকৈ আমি আগুৱাব পাৰিছোঁ সেইটোৰ বিষয়ে ক'ব বিচাৰিছোঁ। যে আমাৰ স্কিল ডিপাৰ্টমেণ্টত মেইনলি আমাৰ যিকেইটা ITIs কেইটা আছিলে, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট, বহুত মানে জৰ্জীৰ্ণ অৱস্থাত আছিলে, কিন্তু আমি অহাৰ পিছত গোটেইখিনি ITIক আমি ৰিন'ভেট কৰিলোঁ, ভাল কৰিলোঁ আৰু NCVT যিটো নৰ্মছ সেইটোৰ মতে আমি আপগ্ৰেড কৰিবলৈ যত্ন কৰিলোঁ। আৰু সেই মৰ্মে এতিয়া আমাৰ লেব কেইটা কোকৰাঝাৰ ITIত হৈ গ'ল, বাকী কেইখন ITIত হৈ যাব। আৰু যিমানখিনি আমাৰ টুলছ এণ্ড ইকুইপমেণ্টছ আছে গোটেইখিনি আমি আপগ্ৰেড কৰিলোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে যিসকলে ট্ৰেইনিং লৈ তাতে যাতে যিটো মডাৰ্ণ এতিয়া যিটো চলি আছে সেইটো উন্নতিকৰ মানে আপগ্ৰেড যিটো মানে টুলছ এণ্ড ইকুইপমেণ্টছ আছে সেইটোত যাতে তেখেতসকলে এক্সেছ পায় আৰু তেখেতসকলে ভালকৈ ট্ৰেইনিংটো যাতে পাই যায়। আৰু লগতে আমি আমাৰ ইনটেক কেপাচিটিটো আমি বঢ়াই দিছোঁ। আমাৰ যিটো এক্সিষ্টিং ট্ৰেড আছিলে, যিসকলৰ ডিমাণ্ড আছিলে, সেইবিলাকত আমি ইউনিট কেইটা বঢ়াই দিছোঁ আৰু 15খন আমি নতুন ট্ৰেড আমি ইন্ট্ৰডিউচ কৰিছোঁ এই যোৱা 2 বছৰত। আৰু তাৰ জৰিয়তে বহুতখিনি ল'ৰা ছোৱালীয়ে এতিয়া আকৌ সুযোগ পালে। আৰু লগতে বিশেষকৈ আমি BTR যিবিলাকৰ আনএমপ্লয়ড ইউথসকল আছে তেখেতসকলক এটা ভাল প্লেটফৰ্ম দিবলৈ যত্ন কৰি আছোঁ। এতিয়া আকৌ যাতে বেছিভাগ তেনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবিলাকক আমি যাতে স্থান দিব পাৰোঁ, প্লেটফৰ্ম দিব পাৰোঁ, আমি 4খন ITI আমি ইনগ্ৰেট কৰিবলৈ গৈ আছোঁ। বিশেষকৈ আমাৰ শুক্লাই, কাজলগাঁও, যিটো নীলিবাৰী আৰু লগতে কাজিগাঁও আৰু বল্লমগুৰি, তো 4খন নতুন ITI হৈ আছে এই 2 বছৰৰ ভিতৰতেই। তো আৰু বাকী কেইখন যিটো কাম কৰি আছোঁ আমি, যে আমাৰ ৰিকগনিশ্যন অফ প্ৰায়ৰ লাৰ্ণিং আৰু বিভিন্ন স্কিল ট্ৰেইনিঙৰ জৰিয়তে নিয়াৰ এবাউট 5000 আমি কেণ্ডিডেটছক আমি ট্ৰেইনিং দিয়াইছোঁ। আৰু তেখেতসকলৰ প্লেচমেণ্টৰ কথাও বহুতখিনিয়ে পাই গৈছে, বহুতখিনি অলৰেডি অবজাৰভেশ্যনত ৰখা হৈছে কি ধৰণে তেখেতসকলে আকৌ প্লেচমেণ্টখিনি পাব, যাতে সংস্থাপনখিনি পাই যায় বা নিজে সেল্ফ এমপ্লয়ড হৈ যায়। আৰু লগতে আমি BTR অঞ্চলত বড়োলেণ্ড স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ এটা ডেভেলপমেণ্ট মিছন লঞ্চ কৰা হ'ল। আমাৰ অসমৰ মাননীয় মন্ত্ৰী উপস্থিত আছিলে আৰু সেইটোৰ জৰিয়তে আমি বিশেষকৈ ইয়াত কি গেপ আছে সেই গেপটো জানিবলৈ এটা এনালাইজ কৰিবলৈ যত্ন কৰি আছোঁ। আৰু সেইকাৰণে আমাৰ এই মিছনৰ জৰিয়তে 5খন জিলা আমাৰ BTRত 5খন জিলাত আমি পাব্লিক কনচালটেশ্যন কৰিলোঁ। আৰু পাব্লিক কনচালটেশ্যনৰ জৰিয়তে আমি জানিব বিচাৰিলোঁ যে কিহত ডিমাণ্ড আছে, কিহৰ এতিয়া গেপ আছে, সেইবিলাক জানিবলৈ যত্ন কৰিলোঁ। আৰু এই বছৰ একৰ্ডিংলি আমি কেইটামান আমি প্ৰপ'জাল লৈছোঁ যাতে সেইবিলাকত আমি যাতে আগবাঢ়িব পাৰোঁ। আৰু লগতে আমাৰ ফুল ফ্লেজেড CSD অফিচ বিল্ডিং নাছিলে, সেইখিনি আমি কনষ্ট্ৰাক্ট কৰিলোঁ, নিৰ্মাণ কৰিলোঁ। আৰু এই বছৰ আমি এটা ফ্ৰী কোচিং দিয়াৰ কাৰণে, বিশেষকৈ SSCৰ কাৰণে, ৰেলৱে ৰিক্ৰুইটমেণ্টৰ কাৰণে ফ্ৰী কোচিং দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰি আছোঁ। তো ইমানখিনি জাৰ্ণি আমি আগবাঢ়িছোঁ আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত। আৰু তেখেতে আমাক এডিশ্যনেল ফাণ্ডো দিছিলে, সেইটো আমাৰ কাৰণে সহায় হ'ল। তো এই ধৰণে আমি আগবাঢ়ি আছোঁ আমাৰ চিট ডিপাৰ্টমেণ্টত। আৰু লগতে যিটো আমি আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট যিটো মই চাই আছোঁ, আৰ্বান ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ আণ্ডাৰত আমাৰ 9খন ULBs আছিলে, 9খন মিউনিচিপেল বৰ্ড আছিলে, কিন্তু এই 2 বছৰত আকৌ 2খন মিউনিচিপেল বৰ্ড বাঢ়ি গ'ল, তামুলপুৰ আৰু মুছলপুৰ। আমি যত্ন কৰি আছোঁ যে যিমান মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আছে এতিয়া টাউনত বা আৰ্বান লোকেল বডি হিচাপে থাকিব লাগে, গোটেইখিনি যাতে আমি ইম্প্ৰুভ কৰিব পাৰোঁ। মানে ৰোডছ আৰু ড্ৰেইনছটো আছেই, আপাৰ্ট ফ্ৰম ডেট যিমান পাব্লিক এমিনিটিছ আছে, আমাৰ মাৰ্কেট প্লেচ হওক, আমাৰ টয়লেট হওক, আমাৰ তেনেকুৱা ধৰণৰ অডিটৰিয়াম হওক, আমি আপগ্ৰেড কৰিবলৈ যত্ন কৰি আছোঁ। আৰু লগতে বহুত জেগাত ভাল পাৰ্ক নাই, পাৰ্কবিলাক বনাবলৈ যত্ন কৰি আছোঁ। আৰু লগতে এই প্ৰপ'জাল অলৰেডি লোৱা হৈছে, অলৰেডি কাম আৰম্ভ হৈ গৈছে যে আমাৰ ৱাকিং জ'ন, তেনেকুৱা চাইকেল ট্ৰেক, অপেন জিম, তেনেকুৱা ধৰণৰ কেইটামান সুবিধা আমি ৰাইজৰ কাৰণে কৰিবলৈ গৈ আছোঁ। অলৰেডি প্ৰপ'জালখিনি আমি পঠাই দিছোঁ আৰু এইবাৰ কাম আৰম্ভ হৈ যাব। তো এনেকুৱা ধৰণে আমি আগবাঢ়িবলৈ যত্ন কৰি আছোঁ। আৰু লগতে আমাৰ প্ৰত্যেকখন ULBছৰ মাষ্টাৰ যিটো প্লান, সেইটো মাষ্টাৰ প্লানটো নাছিলে, তো সেইটোৰ ওপৰত আমি কাম কৰি আছোঁ। বিকজ উইদাউট মাষ্টাৰ প্লান আমি জানো যে এটা নগৰ বা এটা চহৰ
ভালকৈ আমি মানে প্লান যদি নকৰোঁ তেনেহ'লে মানে বহুতখিনি অসুবিধা পাব্লিকৰ বা ৰাইজৰ হ'ব পাৰে সেইকাৰণে মাষ্টাৰ প্লানৰ ওপৰত আমি এতিয়া মেইন গুৰুত্ব বা ইম্পৰ্টেঞ্চ দিছোঁ অতি শীঘ্ৰে আমাৰ গোটেইখিনি টাউনৰ মাষ্টাৰ প্লান ওলাই যাব আমাৰ টাউনৰ লগতে ড্ৰেইনেজ মাষ্টাৰ প্লান ওলাই যাব আৰু একৰ্ডিংলি আমি কাম কৰিবলৈ যত্ন কৰি আছোঁ ছিষ্টেমেটিকলি যাতে আমাৰ গোটেইখিনি কাম বহুত ভালকৈ হয় বহুত ধুনীয়াকৈ হয় আৰু ছিষ্টেমেটিক ৱেল অৰ্গেনাইজ ৱেত যাতে হয় তো আমি আশাবাদী আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি এটা সুস্থিৰভাৱে কাম কৰিবলৈ এটা সুযোগ যিটো পাইছোঁ আৰু তেখেতৰ গাইডেন্সত আমাৰ টাইম টু টাইম ৰিভিউ হৈ আছে কি ধৰণে আমাৰ প্ৰগ্ৰেছ হৈ আছে গোটেইখিনি ৰিভিউ হৈ আছে আমাৰ ফাণ্ডখিনি কি ধৰণে আমি ইউটিলাইজ কৰি আছোঁ সেইটো ৰিভিউ হৈ আছে যাতে আমাৰ ফাণ্ডটো মিছ ইউটিলাইজ যাতে নহয় আৰু আণ্ডাৰ ইউটিলাইজ যাতে নহয় সেইটোৰ আমাৰ বিভিন্ন প্ৰকাৰে তেখেতে মনিটাৰ কৰি আছে তেখেতে নিজেই মনিটাৰ কৰি আছে সেইকাৰণে আমি ভাগ্যৱান যে এনেকুৱা এটা আমি চিফ পাইছোঁ বা প্ৰধান পাইছোঁ BTR হিচাপে যিয়ে সদায় আমাৰ লগত আছে আমাক গাইড কৰি আছে আৰু যিবিলাক প্ৰফেচনেল আছে ৰিলিভেণ্ট ডিপাৰ্টমেণ্টৰ যিবিলাক এক্সপাৰ্টসকল আছে তেখেতসকলকো টাইম টু টাইম হয়তো লোকেলি ষ্টেটৰ পৰা বা নেশ্যনেলি আমাৰ দিল্লীৰ পৰা বা বিভিন্ন জেগাৰ পৰা তেখেতসকলক মতা মানে তেখেতসকলক ইয়াত মাতা হৈছে বা তেখেতসকলক ইনভাইট কৰা হৈছে তেখেতসকলৰ পৰাও আমি গাইডেন্স লৈ আছোঁ যে কি ধৰণে আমাৰ এইখন BTR অঞ্চলখন সকলো ক্ষেত্ৰত যাতে আমি আগবঢ়াই লৈ যাব পাৰোঁ আৰু আমাৰ ভাল খবৰ এইটোৱেই যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ ৰাজ্য চৰকাৰৰ লগত অকল নহয় কেন্দ্ৰীয় চৰকাৰৰ লগত মানে বিশেষকৈ এংগেজ হৈছে যে কি ধৰণে আমি বেছি ফাণ্ড আনিব পাৰিম কাম কৰিব পাৰিম লগতে ইণ্টাৰনেশ্যনেল যিবিলাক এজেঞ্চিছ আছে বা অৰ্গেনাইজেশ্যনছ আছে যাৰ জৰিয়তে আমাৰ এটা ভাল কাম হ'ব তেনেকুৱা তেখেতে চেষ্টা কৰি আছে সেইকাৰণে আমি ভাবোঁ যে সঁচাকৈ আমাৰ BTR অঞ্চলত যিটো মানে উন্নতিৰ যিটো কাম বা প্ৰগ্ৰেছৰ বা ডেভেলপমেণ্টৰ যিটো কাম সেইটো একদম বহুত মানে স্পীডত আগবাঢ়ি আছে বহুত ভালকৈ আগবাঢ়ি আছে আৰু নিশ্চিতৰূপে তেখেতৰ নেতৃত্বত আমি এইখন টাৰ্ম ছাকচেছফুলি কমপ্লিট কৰিম আৰু নিশ্চয় ৰাইজে আমাক সেইখন সুযোগ দিব যে আমি আকৌ কাম কৰিবলৈ তেখেতসকলে এটা সুযোগ দিয়াৰ পিছত যাতে আমি যিটো আমাৰ এই অঞ্চলখন উন্নতি কৰিব লাগে এটা ভাল অঞ্চল হিচাপে ডেভেলপড অঞ্চল হিচাপে এৰিয়া হিচাপে যাতে আমি এষ্টাব্লিছ কৰিব পাৰোঁ সেইখিনি আশা থাকিল সকলো ৰাইজৰ আমি সহায় সহযোগিতা কামনা কৰিলোঁ আৰু সকলোলৈ আৰু এবাৰ আমাৰ 2 years কমপ্লিশ্যনৰ কাৰণে আমাৰ এইখন BTR গভৰ্ণমেণ্ট চৰকাৰ 2 বছৰ পূৰ্তি হোৱাৰ কাৰণে সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰি সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ